নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ আজি পুনৰ মোৰ এটি শিক্ষামূলক ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আহোম সাম্ৰাজ্যৰ যি 600 বছৰীয়া ৰাজত্বকাল, সেই ৰাজত্বকালত কোনজন ৰজাই ক'ত ক'ত ৰাজধানী স্থাপন কৰিছিলে তাকেই লৈ মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন জানো। আহোম স্বৰ্গদেউসকলৰ কোনে ক'ত ৰাজধানী পাতিছিল? স্বৰ্গদেউ চুকাফাই ৰাজধানী স্থাপন কৰিছিলে প্ৰথম চৰাইদেউত। স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে ৰাজধানী স্থাপন কৰিছিলে স্বৰ্গোৱাত। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই ৰাজধানী স্থাপন কৰিছিলে বকতাত। স্বৰ্গদেউ শুক্লেনমুং বা গড়গঞা ৰজাই ৰাজধানী স্থাপন কৰিছিলে গড়গাঁৱত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী স্থাপন কৰিছিলে ৰংপুৰত। স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী স্থাপন কৰিছিলে যোৰহাটত। প্ৰথম স্বৰ্গদেউজন হৈছে স্বৰ্গদেউ চুকাফা আৰু প্ৰথম ৰাজধানী হৈছে চৰাইদেউ। শেষৰ ৰাজধানীখন হৈছে যোৰহাট।